আজি মই আপোনালোকক শিকাম যে ফ্লছ কেনেকৈ কৰে। এক মিনিট। স্যাৰ, ফ্লছ কৰাৰ আগত এইটোতো কওক যে ফ্লছ কি হয়। যোৱা ভিডিঅ'ত আপুনি শিকিলে যে ব্ৰাছ কেনেকৈ কৰে। এতিয়া আপুনি আগফালটো বা দাঁতৰ পিছফালটো চাফ কৰিলে, কিন্তু দুটা দাঁতৰ মাজৰ ফাঁকখিনি কেনেকৈ চাফ কৰিব। আৰু বেছিভাগ কেৰিজ বা কেভিটি বা পোকে খোৱা এই জেগাকণতে হয়। এইটো হৈছে ডেণ্টেল ফ্লছ। ইয়াৰ এটা বেলেগ ভেৰিয়েণ্টো থাকে যোনটো দেখাত এনেকুৱা লাগে। এইটোৰ দাম চবতকৈ কম। আৰু ইয়াৰ ওপৰত এটা হেণ্ডেল থকা ফ্লছ আছে যোনটো বৰ্তমান মোৰ লগত নাই। সেইবাবে মই এইটো অল্ড স্কুল বা পুৰণি ফ্লছৰ ষ্টাইলতে শিকাম। প্ৰথমত এইটো এনেকৈ খুলি ইয়াৰ ভিতৰত এডাল সূতাৰ নিচিনা দেখিছে আপুনি। এইডাল ধৰি পেলাই উলিয়াই ল'ব লাগিব। আৰু এইডাল এই হুকডালত লগাই এনেকৈ টানি দিলে ছিঙি আহিব। তাৰপিছত এটা আঙুলিত এইডাল 2 পাক আৰু এটা আঙুলিত বা দুটা আঙুলিত এডাল 3-4 পাককৈ আপুনি ঘূৰাই ল'ব পাৰে।